মই ৰেডি কৰি লৈছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে ব্ৰইলাৰ মাংস। ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ, আধা কেজিমান হ'ব ব্ৰইলাৰ। তাৰপৰা এটা আলু দিছোঁ, বেছি আলু দিলে খাই বেয়া লাগে, সেইকাৰণে এটা আলু দিছোঁ, দুটা পিঁয়াজ, এই হৈছে তেজপাত আৰু এইখিনি মছলাখিনি বেলেগ একো নাই, আদা নহৰু গৰম মছলা জিৰা আৰু জলকীয়া, শুকান জলকীয়া অলপ দিওঁ। মিঠাতেল দি দিলোঁ। তেলটো গৰম হ'ল, এতিয়া মই পিঁয়াজখিনি দিম। এনেকৈ 5 মিনিটমান লাৰি থাকিম। পিঁয়াজটো ভজা হৈছে, এতিয়া মই মাংসখিনি দিওঁ। মছলা দিয়াই নাছিলে একো। এইখিনি হৈছে আদা, এইখিনি নহৰু, অলপমান জিৰা গুড়া দিওঁ, খোৱা টাইমত দিম আকৌ লাৰি দি ধুনীয়াকৈ। মাংসখিনি বেছি নহয়, 1 বাটি পানী দিছিলোঁ, সেইখিনি দোখৰ নহ'ল। এতিয়া মই ইয়াতে মছলা দিয়া নাছিলোঁ, এইখিনি হৈছে জিৰাখিনি দি দিওঁ আৰু গৰম মছলাটো দি দিলোঁ। এতিয়া জলকীয়াখিনি দিওঁ, গুড়া কৰি থৈছিলোঁ যে সেইখিনি দি দিলোঁ। গোটেইখিনি বস্তু দি দিলোঁ, এতিয়া ধুনীয়াকৈ মিলাই দিলোঁ। চিকেনখিনি কালাৰটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব।
ফাইনেলি মাংসটো ৰেডি হৈ গ'ল। এইটো চিকেন কেনেকুৱা হৈছে ক'ব, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজি যদি এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ গোটেইবিলাক কৰি দিব। এই ভিডিঅ'টো যদি আজি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। আৰু কেনেকুৱা হৈছে ৰেচিপিটো জনাব। বাই।